Hi, hello, namaskar and welcome back to my YouTube channel. আপোনালোকে চাই আছে মোৰ YouTube channel সৈকে ভাইটি vlogs. তো গাইস আজি গৰু বিহুৰ উপলক্ষে আমি এতিয়া গৰুক গা ধুৱাবলৈ যাম। তো বলক ভিডিওটো আৰম্ভ কৰো। তো গাইস এতিয়া আমাৰ মায়ে গৰু নোয়াই আছে মা হালধিয়ে। তাৰ পিছত আমি এতিয়া নৈত পানী ইমান নাই মেটেকা হৈ আছে। সেইবাবে ঘৰতে গাটো ঘৰৰ পানী ধুৱাই নিম আৰু পথাৰত সাত মাৰিমগে। তো গাইস এতিয়া ইয়া পথাৰ পাই গলোহি। এতিয়া আমি সাত মাৰিম। বলক সাত মাৰোংগে গৰুক। তো গাইস এতিয়া ইয়া বাবাই সাত মাৰি আছে। মই সাত মাৰিলো। ইয়া দাদা আৰু বাবাই সাত মাৰি আছে। চাওক। তো গাইস এয়া আমি সবে সাত মাৰি গ্ৰুপ ফটো মাৰিছিলো। এইবিলাক আপোনালোকে চাই লওক। গাইস এতিয়া আমি গৰুক সাত মাৰি ঘৰলৈ আহিছো। আৰু এয়া চাওক কি ধুনীয়াকৈ পানী বৈ আছে। এফালদি লিট কাটি দিছে পানী বৈ যাবলৈ। তো গাইস এতিয়া আকৌ পথাৰলৈ আহিলো গৰু নিবলৈ। এতিয়া আবেলি হ'ল গৰু নিবলৈ আহিছো। এয়া মাখিয়তী লৈ আহিছো। গৰু বিহুৰ দিনা গৰুক ঘৰলৈ নিওঁতে মাখিয়তীয়ে কোবাই নিব লাগে। তো গাইস এতিয়া গৰু ঘৰ পাই গ'লহি। গৰু খেদি আনি ঘৰ পোৱালোহি। গৰুৰ বিহুৰ দিনা এনেকৈ গৰু ঘৰত পোৱাৰ পিছত এনেকৈ জাক দিয়ে গৰুক আৰু বিচনীয়ে বিচে আৰু মাছৰ পানীয়ে ভৰি ধুৱায়। আৰু এইবিলাক নতুন পঘা চাওক এডাল। এই পঘাডালে নতুন পঘাই গৰুক বান্ধে। মৰাপাট আৰু তৰাল বনাইছে। আৰু গাইস আজি যেহেতু গৰু বিহু সেইবাবে গৰুক পিঠা খুৱাব। তো গাইস আজিৰ ভিডিওটো অকল ইমানেই আছিল। যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব। আৰু আজি গৰু বিহুৰ মই কি কৰিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। তো আজিলৈ ইমানেই। যদি ভিডিওটো চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব। জয় আই অসম।